হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক ভালে আছে আৰু ভিডিঅ'টো চাই নিশ্চয় গম পাইছে আমি ক'লৈ আহিছোঁ আৰু সকলোৱে চিনি পায়েই যে আমি আহিছোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু সোমবাৰ যিহেতু আমি চাৰিওটা সোমবাৰে যিহেতু বন্তি লগাই আছোঁ, তো আজিও আমি আহি গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু আপোনালোকে সকলো আহিব, ইয়াত বহুত ধুনীয়া লাগে আৰু হয়তো সকলো আহিছেই, তথাপিও মই এবাৰ আপোনালোকক কৈ দিছোঁ ইয়ালৈ আহিব, সঁচাকৈ বহুত ধুনীয়া লাগে ইয়াত আহি। আৰু আমিও ধুনীয়াকৈ চাকি বন্তি জ্বলাই লৈ আৰু লগতে যিহেতু শাওণ মাহ চলি আছে, বলবম মাহ চলি আছে, তো ইয়াতে এখন মেলাও বহিছে। মেলা মানে তেনেকুৱা মেলা নহয়, আপোনাৰ সৰু সুৰাকৈ এখন বহিছে আৰু মেলা। আমি তাৰ পৰা দুই এটা বস্তু চাইছোঁ, ল'ব নোৱাৰিলোঁ। আৰু অৱশেষত মানুহজনে দেখিছেনে গাড়ী চলাইছে, ভয়ে লাগে মোৰ উঠিবলৈ, কিয়নো মানুহজনে প্ৰথম শিকিহে আছে। সেইকাৰণে তথাপিও যিহেতু তেওঁ প্ৰথম আগ্ৰহ কৰিছে, ময়ো তেওঁক অলপমান উৎসাহ দিলোঁ যে পাৰিবা, কিয় নোৱাৰিবা, এখন গাড়ী চলাবলৈ মাইকী মানুহে যদি পাৰে তুমিনো কিয় নোৱাৰিবা, নিশ্চয় পাৰিবই লাগিব। আৰু সেয়ে আমি দুয়োজন ফূৰ্তি কৰি পেলাই আহি পেলাই অৱশেষত ঘৰ পালোহি। আৰু আজিলৈ আপোনালোকক বাই বাই।